वेलकम टू माय यूट्यूब चैनल बंधु बान्धवीসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅলৈ। আজি মই অসমীয়াৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ কোৱেশ্চন এই ভিডিঅটোত আলোচনা কৰিম। গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। বলক আজি ভিডিঅটো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল প্ৰতিটো কোৱেশ্চনৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। এই 5 ছেকেণ্ডৰ ভিতৰত কোনে কিমানটা শুদ্ধ এনসাৰ কৰিব পাৰে এটা ভিডিঅৰ শেষত কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব। সো বন্ধুসকল বলক আজি ভিডিঅটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নাম্বাৰ 1 সংস্কৃত ভাষাত স্ত্ৰী প্ৰত্যয় কেইটা এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ গ 3টা। কোৱেশ্চন নাম্বাৰ 2 তলৰ কোনটো বিপৰীত লিঙ্গ শুদ্ধ নহয় এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ গ কলা কালৰি। কোৱেশ্চন নাম্বাৰ 3 তলৰ কোনটো শব্দৰ পুংলিঙ্গ স্ত্ৰীলিঙ্গ বুজাবলৈ আগত বেলেগ বেলেগ শব্দ প্ৰয়োগ হয় এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ গড। কোৱেশ্চন নাম্বাৰ 4 তলৰ কোনটো শব্দৰ পুংলিঙ্গ ৰূপৰ প্ৰয়োগ নাই এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ গ হিপিনি। কোৱেশ্চন নাম্বাৰ 5 তলৰ কোনটো শব্দৰ স্ত্ৰীলিঙ্গৰ ৰূপটো অশুদ্ধ কৰি দেখুওৱা হৈছে এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ক তাৱৈ তাৱৈনী। কোৱেশ্চন নাম্বাৰ 6 অসমীয়াত উপাধিবাচক বিশেষ্য শব্দৰ পাছত ব্যৱহাৰ হোৱা এটা স্ত্ৰী প্ৰত্যয় হৈছে এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ঘ নি। কোৱেশ্চন নাম্বাৰ 7 তলৰ কোনটো বিপৰীত লিঙ্গবাচক ৰূপ অশুদ্ধ এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ গ ৰস্বকী ৰচক। কোৱেশ্চন নাম্বাৰ 8 বিপৰীত লিঙ্গবাচক কোনজোৰ শব্দ অশুদ্ধ লিখে এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ক সখী সখীনী। কোৱেশ্চন নাম্বাৰ 9 তলৰ লিঙ্গবাচক কোনজোৰ শব্দ শুদ্ধৰূপে লিখা হোৱা নাই এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ গোৰা গুৰি। আজিৰ অন্তিম কোৱেশ্চনটো হ'ল কোৱেশ্চন নাম্বাৰ 10 অলপ পৰিমাণ বুজোৱা এটা প্ৰত্যয় হ'ল এটা চাইড অপচন দি আছে। ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ঘ ফেৰা। থেংক ইউ বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।